এই কাপোৰযোৰ বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন। এইযোৰ দেখিছেনে মই দহি বাতি আছোঁ, ফাৰ্ষ্ট টাইম দহি বাতিবলৈ চেষ্টা কৰিছোঁ ইউটিউবৰ পৰা চাই পিনি। আৰু ইয়াত দেখি পাইছে মই 2-3 দিন ধৰি কৰি অৱশেষত শেষ কৰিলোঁ। ইয়াত দেখি পাইছে কিমান কেমেৰাৰ কাৰণে কাজিয়া হৈ গৈছে, মানে ভিডিঅ'টো কৰি ভালকৈ দেখাবৰ কাৰণে। মই ইউটিউবত শিকিছিলোঁ, ইউটিউবত শিকি প্ৰথম ট্ৰাই কৰিলোঁ। এযোৰ মিচিং কাপোৰ আছিল আৰু এজনী আমাৰ অকণমানিজনী দেখিছে কিমান দুষ্ট কৰি আছে। মই ইয়াত মানে কেইবাটাও কালাৰ আছে, মই 4টা কালাৰ দি কৰিছোঁ, 3টা টোপা দিছোঁ। আপোনালোকে দেখি পাইছে। মই বাৰু আপোনালোকক শিকাবলৈও যোৱা নাই, আপোনালোকক মই দেখাইছোঁহে। মই মানে কৰিছোঁ কাৰণে মই আপোনালোকক দেখাব বিচাৰিছোঁ এইযোৰ কাপোৰযোৰ। দেখি পাইছে কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। চকলেট কালাৰৰ হয় দেই, ৰং কেইবাটাও আছে কিন্তু মই 4টা দিছোঁ। আপোনালোকে জনাব, আপোনালোকেতো মোতকৈ বহুত ভালকৈ জানে দহি বাতিব, মই নাজানো বাৰু। মই শিকিছোঁহে, মানে প্ৰথম ইউটিউবত চাই ফাৰ্ষ্ট টাইম কৰিব চেষ্টা কৰিছোঁ। ভাল হোৱা নাই ইমান এটা, হ'লেও হৈছে আৰু কিবা এটা। এয়াই আৰু আপোনালোকে চাব ভিডিঅ'টো, যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট এটা কৰি দিব। আৰু এয়া দেখি পাইছে মই কিমান কষ্ট কৰিছোঁ, আৰু মোৰ মাতটো ইগন'ৰ কৰিব, মানে শুনিব আপোনালোকে, কিন্তু মাতটো মানে মোৰ বেয়া হৈছে, গাটো ভাল নহয় ইমান এটা, সেইকাৰণে। আৰু এয়া দেখি পাইছে মই কি কৰিছোঁ, আৰু বহুত কষ্ট কৰিলোঁ কাপোৰযোৰ লগত, বহুত কষ্ট কৰি অৱশেষত কিবা এটা হ'লগৈ আৰু। এয়া আৰু দেখি পাইছে। তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, আকৌ লগ পাম বেলেগ ভিডিঅ'ত, বাই।